আজি কোকলাবাৰী যিটো মডেল হস্পিটাল ইয়াৰ উন্মোচন কৰা হ'ব আমাৰ অশোক সিংগাল ডাঙৰীয়া অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তেখেতে অলপ পিছতে আহি আছে আৰু মই স্থানীয় বিধায়ক আৰু মন্ত্ৰী হিচাপে মলচৰণ ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ সুযোগ পাইছোঁ। মলচৰণ ব্ৰহ্মই তেখেতৰ ল'ৰা হৰিহৰ ব্ৰহ্ম তেখেতে প্ৰথম মানে ইয়াত মাটি আৰু ঘৰটোক দান দিছিলে আৰু এই হিচাপত ইয়াত যি পৰ্যায়ত হস্পিটাল বা চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হৈছিল এনেকৈ আৰম্ভ কৰা হৈছিল। তাৰ কাৰণে মলচৰণ ব্ৰহ্মৰ নামত এই হস্পিটালখন অঞ্চলৰ ৰাইজৰ অনুৰোধ মৰ্মে ডেডিকেট কৰা হ'ল। মুঠ মানে 5.88 কোটি টকা, তাৰমানে 5,88,00,000 টকা পুঁজি, এই পুঁজিৰে এইটো নিৰ্মাণ কৰা হৈছে। বহুত দিন ধৰি আমি চেষ্টা চলাইছিলোঁ এইটো উদ্ঘাটন কৰিবৰ কাৰণে, কিন্তু বহুত কাৰণত যেনেকৈ আমাৰ ডক্টৰ পষ্টিং হোৱা নাছিল আৰু ইয়াত যিমানবিলাক ষ্টাফ আছে এইটো পষ্টিং হোৱা নাছিল, কিন্তু আজি ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগি যাব বিচাৰিছোঁ আৰু পষ্টিং আৰু চেংচনৰ সঠিক প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত হ'বলৈ বেছিদিন বাকী নাই। সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আজি অশোক সিংগাল ডাঙৰীয়া আৰু মই ইয়াতে থাকি পেলাই আৰু আমাৰ এই ভৱানীপুৰৰ বিধায়ক আমাৰ ফণীধৰ তালুকদাৰ আৰু ইয়াৰ MCLA মন্টু বড়ো তেখেতসকল আমি চবেই থাকি পেলাই আজি এইটো এটা শুভক্ষণটো ইয়াত সাক্ষী হিচাপে থাকি পেলাই উদ্ঘাটন কৰিবৰ কাৰণে সাজু হৈ আছোঁ।